বন্ধু বান্ধৱীসকল আদৰণি জনাইছো আসামিজ স্মাৰ্ট ষ্টাডি চেনেলত শিক্ষামূলক ভিডিঅ' সাধাৰণ জ্ঞান আৰু কুইজৰ বাবে নিয়মীয়াকৈ আমাৰ সৈতে জড়িত থাকক সাবস্ক্ৰাইব কৰক আৰু নতুন আপডেটৰ বাবে বেল আইকনটো টিপিব নাপাহৰিব সাবস্ক্ৰাইব কৰাটো একেবাৰে ফ্ৰী হয় বন্ধু বান্ধৱীসকল আজি ভিডিঅ'টো বহুত নলেজেবল হ'বলৈ গৈ আছে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আজিৰ ভিডিঅ'ৰ প্ৰথম আৰু ইন্টাৰেষ্টিং প্ৰশ্নটো হৈছে কোনটো ফল খালে দাঁত পৰিষ্কাৰ হয় শুদ্ধটো হ'ব অমিতা কি ফলত বেছিকৈ ভিটামিন সি পোৱা যায় শুদ্ধ উত্তৰটো হ'ব কমলাত বেছিকৈ ভিটামিন সি পোৱা যায় বিশ্বত সৰ্বাধিক সোণ ক'ত উৎপাদন হয় অজানিতে যদি কোনো প্ৰশ্নৰ উত্তৰ ভুল হয় প্ৰশ্ন নম্বৰটো কমেন্ট কৰি দিয়ে যেন শুদ্ধ উত্তৰটো হ'ব দক্ষিণ আফ্ৰিকাত উৎপাদন হয় নেক্সট কোৱেশ্যনটো হৈছে কিমান চনত ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা হৈছিল শুদ্ধ উত্তৰটো হ'ব 1945 চনৰ 24 অক্টোবৰত ৰবীন্দ্ৰনাথ ঠাকুৰে কিমান চনত নোবেল বঁটা লাভ কৰিছিল শুদ্ধ উত্তৰটো হ'ব 1913 চনত লাভ কৰিছিল হু ইজ ভাৰত মাতা নামৰ গ্ৰন্থখনৰ লেখক কোন শুদ্ধ উত্তৰটো হ'ব পুৰুষোত্তম আগৰৱালা হৈছে হু ইজ ভাৰত মাতা নামৰ গ্ৰন্থখনৰ লেখক নেক্সট কোৱেশ্যনটো হৈছে প্ৰতিদিনে ৰাতিপুৱা কি খালে মগজু চোকা হয় শুদ্ধ উত্তৰটো হ'ব খেজুৰ খালে মগজু চোকা হয় কোনখন চহৰক ভাৰতৰ বিত্তীয় ৰাজধানী বুলি কোৱা হয় শুদ্ধ উত্তৰটো হ'ব মুম্বাইক বিত্তীয় ৰাজধানী বুলি কোৱা হয় নেক্সট কোৱেশ্যনটো হৈছে কাক অসমৰ লুটকৰ বুলিও জনা যায় বন্ধু বান্ধৱীসকল ঠিক এনে ধৰণৰ প্ৰশ্নবিলাক পৰীক্ষাত অহা দেখা যায় মনত ৰাখি থব শুদ্ধ উত্তৰটো হ'ব ৰুদ্ৰবৰুৱাক লুটকৰ বুলিও জনা যায় কোনে 2017 চনত অসমীয়া ভাষা সাহিত্য একাডেমী বঁটা লাভ কৰিছিল শুদ্ধ উত্তৰটো হ'ব জয়ন্ত মাধৱ বৰুৱাই লাভ কৰিছিল চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কোনে কৰিছিল শুদ্ধ উত্তৰটো হ'ব বীৰপালে চুতীয়া ৰাজ্য প্ৰতিষ্ঠা কৰিছিল অসমৰ আটাইতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি বন্ধু বান্ধৱীসকল তোমালোকে যদি উত্তৰটো জানা তেন্তে কমেন্ট বক্সত লিখি দিবা বায়ুমণ্ডলত মুঠ গেছৰ কিমান শতাংশ পৰিমাণ নাইট্ৰজেন গেছ শুদ্ধ উত্তৰটো হ'ব 78% পৰিমাণ নাইট্ৰজেন গেছ প্ৰথম দৈনিক অসমীয়া বাতৰি কাকতখনৰ নাম কি শুদ্ধ উত্তৰটো হ'ব দৈনিক বাতৰি হৈছে প্ৰথম দৈনিক অসমীয়া বাতৰি কাকত পৃথিৱীৰ মধুজ বুলি কোনখন ঠাইক কোৱা হয় শুদ্ধ উত্তৰটো হ'ব পামিৰ মালভূমি ইন্দ্ৰৱতী ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত শুদ্ধ উত্তৰটো হ'ব গুজৰাটত মহাত্মা গান্ধী কি জাতি আছিল শুদ্ধ উত্তৰটো হ'ব বনিয়া জাতি কোনে সিন্ধু উপত্যকা সভ্যতা আৱিষ্কাৰ কৰিছিল শুদ্ধ উত্তৰটো হ'ব দয়ৰাম চাহিনীয়ে আৱিষ্কাৰ কৰিছিল ভাৰতৰ কোনখন চহৰক মায়ানগৰী বুলি জনা যায় শুদ্ধ উত্তৰটো হ'ব মুম্বাই কাক অসমৰ লায়ন মেন অফ আছাম বুলি জনা যায় শুদ্ধ উত্তৰটো হ'ব ৰাধা গোবিন্দ বৰুৱাক লায়ন মেন অফ আছাম বুলি জনা যায় নেক্সট কোৱেশ্যনটো হৈছে কোনখন ৰাজ্যক মছলা উৎপাদনৰ বাবে বিখ্যাত
শুদ্ধ উত্তৰটো হ'ব কেৰালা ৰাজ্য মছলা উৎপাদনৰ বাবে বিখ্যাত। বিশ্বৰ আটাইতকৈ পুৰণি টেনিছ প্ৰতিযোগিতাখনৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব উইম্বলডন হৈছে বিশ্বৰ আটাইতকৈ পুৰণি টেনিছ প্ৰতিযোগিতা। কোনটো গ্ৰহৰ আন এটা নাম লুচিফাৰ বুলি জনা যায়? শুদ্ধ উত্তৰটো হ'ব শুক্ৰ গ্ৰহৰ আন এটা নাম লুচিফাৰ বুলি জনা যায়। প্ৰথমখন অসমীয়া আলোচনী অৰুণোদয় কেতিয়া প্ৰকাশ হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1846 চনত প্ৰকাশ হৈছিল। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত কি খালে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা কম থাকে? শুদ্ধ উত্তৰটো হ'ব কেঁচা তুলসী পাত খালে হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা কম থাকে। ভাৰতৰ কোহিনুৰ বুলি কোনখন ৰাজ্যক জনা যায়? শুদ্ধ উত্তৰটো হ'ব অন্ধ্ৰপ্ৰদেশক ভাৰতৰ কোহিনুৰ বুলি জনা যায়।